প্ৰথমে মই নতুন এটা ভিডিঅ'লৈ বৰ্ণালী চেনেললৈ স্বাগতম জনাইছোঁ। মাঘৰ বিহু উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা হিয়া ভৰা উল্লেখ জনাইছোঁ। আজি মই তিলপিঠা বনাবলৈ লৈছোঁ। এয়া আপোনালোকে ছবি চাই দেখা পাইছেই। মই কেনেকৈ বনাইছোঁ ভিডিঅ'টোলৈ আগবাঢ়োঁ। 1 কেজি চাউল তিয়াই ল'লোঁ, 4 ঘণ্টা হ'ল। এয়া মই টিপছটো শিকাই দিছোঁ, কাপোৰ এখনত মেলি দিব লাগে। যিহেতু মই মিক্সিত পিচিম, যদি ঢেঁকীত খুন্দা হয় তেতিয়া নালাগে। আজিকালি ঢেঁকী মানুহৰ প্ৰায় নায়েই, সেইকাৰণে মিক্সিতে আমি ব্যৱহাৰ কৰিছোঁ। এয়া 1 কেজি চাউলৰ পিঠাগুড়ি হৈ গ'ল। আপোনালোকে এয়া দেখা পাইছে। মই দ্বিতীয়টো টিপছ শিকাইছোঁ। যিসকলে মিক্সিত পিচি পেলাই পিঠা বনাবলৈ লয়, সেই সকলৰ কাৰণে মই এয়া টিপছটো পানী অকণ দি মোহাৰিব লাগে। পিঠাগুড়িখিনিত মোহাৰিলে তেতিয়া সেমেকা ভাৱটো হ'ব। আৰু যদিহে পানী নোমোহাৰে তেতিয়াহ'লে আগদিনাখন পিচি পেলাই ফ্ৰিজত থৈ দিব। ফ্ৰিজত থৈ দিলে ফ্ৰিজটো অন কৰি থ'ব, অফ কৰি নথ'ব। তেতিয়া নেক্সট দিনা পিঠা বনালে পিঠা নাভাগে। তেতিয়া সেমেকা ভাৱটো থাকিবই। তেতিয়া পিঠা বনালেও মই ধুনীয়াকৈ পিঠা উঠিছে। সেইকাৰণে মই টিপছটো শিকাইছোঁ আপোনালোকক। এতিয়া মই দেখিছে ধুনীয়াকৈ মিহি মিহিকৈ মোহাৰি দিছোঁ। বেছিকৈ নিদিব, পানী বেছিকৈ খালে বেয়া। আপোনালোকক মই প্ৰথমতে ঘন চালনীয়ে চালিছিলোঁ, হেঁচি হেঁচি দিয়াও দেখুৱাইছোঁ। এতিয়া মই চুজি চলা চালনীখনে চালিছোঁ। আপোনালোকক এয়া দেখুৱাইছোঁ। পাতলা চালনী এইকাৰণে চালিছোঁ, পানীৰ সেমেকা ভাৱ এটা থাকে। সেই সেমেকা ভাৱটো সৰকিবলৈ দিগদাৰ হ'ব, সেইকাৰণে মই পাতলা চালনীখনে চালিছোঁ। এইটো এটা টিপছ, ধুনীয়া টিপছ। আপোনালোকে নাজানিলে ধুনীয়াকৈ পিঠা বনাব পাৰিব, কেতিয়াও নাভাগে। আপোনালোকে ভিডিঅ'টো চাই থাকিলে দেখা পাব। এয়া মই গোটেইখিনি এনেকৈ চালি চালি হৈ গ'ল। এয়া মিঠৈৰ লগত মই তিল মিক্সিত খুন্দিছিলোঁ। এয়া মই ধুনীয়াকৈ এয়া সানি লৈছোঁ। আপোনালোকে নাৰিকল আৰু চেনিৰ লগতো বনাব পাৰে। আমি তিলৰ আৰু মিঠৈৰ লগত দি পেলাই খাই ভাল পাওঁ। এয়া মই চালি চালি বনাইছোঁ। মই হাতেৰে ব্যৱহাৰ কৰিব নাজানো। মই চৌকাতো বনাব পাৰোঁ, গেছতো বনাব পাৰোঁ। এয়া আপোনালোকে দেখা পাইছে। মই কেকত যোনখন চালনী ব্যৱহাৰ কৰে ময়দা চালোতে, সেই চালনীখন ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব, নজনাসকলে। জনাসকলেতো জানেই। আপোনালোকে দেখিছে এয়া পিঠা ভাগা নাই, ধুনীয়াকৈ হয়। খৰখৰীয়া হ'লেহে পিঠাটো খাই ভাল লাগে। অলপ সময় 2-3টা হোৱাৰ পাছত অলপ তাপ এটা পাবলৈ দিব লাগে। খৰখৰীয়া হ'লে 2-4 দিনলৈ থৈ খাব পাৰিব। এয়া মোৰ পিঠা হৈ গ'ল। আজিলৈ আহিছোঁ।